মই হীৰকজ্যোতি শৰ্মাই আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা সেৱা জ্যেষ্ঠজনৰ পদযুগলত সশ্ৰদ্ধ প্ৰণাম আৰু কনিষ্ঠসকললৈ আমাৰ তৰফৰ পৰা হিয়া ভৰা মৰম যাচিছোঁ। জয়তে এই অনুষ্ঠানটিলৈ আমাৰ তৰফৰ পৰা কৃতজ্ঞতাৰ গীতাঞ্জলি অৰ্পণ কৰিছোঁ, বিশেষকৈ জয়দেৱ দালৈ। গতিকে আমাক তেওঁলোকে মাতি আনি এইখন পবিত্ৰ মঞ্চত এই অনুষ্ঠান পৰিৱেশন কৰিব দিয়াৰ বাবে এটা হাত চাপৰি মাৰক তেখেতলৈ। সেৱা জনাইছোঁ আউনীআটী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভুঈশ্বৰলৈ। তেখেতে এই অনুষ্ঠানটি কৰিবলৈ আমাক এটি অনুৰোধ কৰিছিলে, গতিকে তেখেতৰ অনুৰোধ আমি কেতিয়াও নষ্ট কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে আমি আহিলোঁ। হৰি গুণানুকীৰ্তন কৰিম, ভুল কুটি হোৱাটো স্বাভাৱিক, মানুহ মাত্ৰে ভুল হয়, আমি একো নাজানো, অকণমান গাবলৈ প্ৰয়াসহে কৰিছোঁ। যদি অনুষ্ঠানটি অজানিতে ভুল কুটি অপৰাধ হয় সদন যাতে আমাক ক্ষমা কৰি দিয়ে। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব, যিহেতু হৰিৰ নাম। আপোনালোকে সহায় সহযোগিতা আগবঢ়ালে নিশ্চয় অনুষ্ঠানটি সোণত সুৱগা চৰাব। অনুষ্ঠানটিৰ প্ৰাক মুহূৰ্তত আমাৰ যিকেইগৰাকী শিল্পী মই এফালৰ পৰা চিনাকি কৰি দিবলৈ ওলাইছোঁ। আজি মোৰো সৌভাগ্য, আপোনালোকৰো সৌভাগ্য, যিজন ব্যক্তিয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ লগত সংগত কৰিছিলে, খগেন মহন্ত, ৰামেশ্বৰ পাঠকে প্ৰমুখ্য কৰি অসমৰ আগশাৰীৰ প্ৰতিজন শিল্পীৰ লগত বৰ্তমানেও তেওঁ বাঁহী সংগত কৰি আছে। আপোনালোক আটাইৰে চিৰপৰিচিত, এয়া শ্ৰী পৰমেশ্বৰ বসুমতাৰী। টোকাৰী আৰু দতোৰা সংগত কৰিছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত এজন ব্যক্তি, কামৰূপী লোকগীতৰ এজন শিল্পী, এয়া শ্ৰী মাধৱ হালৈ। নলবাৰী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী মোৰ ভাইটি হৃষিকেশ শৰ্মা, এয়া হৃষিকেশ শৰ্মা, সি ধুনীয়া কামৰূপী লোকগীত গায়, সি গাব। মোৰ লগত তাল সংগত কৰিব আমি একে নাম হীৰকজ্যোতি বৈশ্য। অসমৰ এজন আগশাৰীৰ কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তেখেতৰ লগত পাৰ্কাছনত সংগত কৰা অৰূপ কলিতা, পাঠশালাৰ যুৱক, এয়া অৰূপ দা। আৰু নাগাৰা সংগত কৰিছে, ঢোলো বহুত ভাল বজায় মোৰ ভাইটি, এয়া কে বিশ্ৰাইন। গতিকে এনেকৈ আমি অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ আপোনালোকৰ লগত আগবাঢ়িছোঁ। ভুল কুটি হ'ব পাৰে, ক্ষমা কৰাৰ প্ৰতিশ্ৰুতিৰে আমি অনুষ্ঠানটি আগবাঢ়িবলৈ লৈছোঁ। অসমীয়া জাতিসত্তাৰ যুগনায়ক মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বাদ দি অসমীয়া সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয়। গতিকে শংকৰ গুৰুজনাই কি দি থৈ গ'ল আৰু মাধৱ গুৰুজনাই কি দি থৈ গ'ল, এই নামফাকেৰ মাজেৰে আপোনালোকৰ আগত গাবলৈ আমি প্ৰয়াস কৰিছোঁ। ধন্যবাদ। হে শংকৰদেৱে দি গ'ল নামৰ মালা, হে মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা, হে ভকতিৰ বান্ধৈ হৰি নাম, হে ভকতৰ সংগত বহি হৰি নাম, ভকতৰ সংগত বহি হৰি নাম। শংকৰদেৱে দি গ'ল নামৰ মালা, মাধৱদেৱে দি গ'ল ভকতি ধাৰা, ভকতিৰ বান্ধৈ হৰি নাম, ভকতৰ
ৰাম নাহি ব্ৰত হৰি ৰাম কলিৰ যুগত হৰি ৰাম নাহি ব্ৰত হৰি ৰাম কলিৰ যুগত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু ও তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰুৱে কৃষ্ণ ধন্যবাদ।